নমস্কাৰ সকলোলৈ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ চেষ্টা কৰিম কৰোণা ভাইৰাছ আৰু ইয়াৰ লগত জড়িত কিছুমান কথা। কৰোণা ভাইৰাছ এনে এটা ভাইৰাছ যিটোৱে কিছু দিনৰ ভিতৰতে গোটেই বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু বিশ্বৰ সকলো দেশৰ চৰকাৰে এই ভাইৰাছটো নিৰ্মূল কৰাৰ বাবে দিনে ৰাতি চেষ্টা চলাই আছে। কৰোণা ভাইৰাছৰ প্ৰথম উৎপত্তি হৈছিল আজিৰ পৰা ৩-৪ মাহ আগত। ডিচেম্বৰৰ প্ৰথম সপ্তাহতে চীনৰ উহান চহৰত এখন মাৰ্কেট আছে, যিখনৰ নাম হ'ল চি ফুড মাৰ্কেট। সেই মাৰ্কেটখন অলপ ব্যতিক্ৰমী বজাৰ সেইখন। তাত সকলো ধৰণৰ জীৱ জন্তুৰ মাংস বিক্ৰী কৰা হয়। কুকুৰ, মেকুৰী, সাপ, বাদুলি, তাৰ উপৰিও বিভিন্ন ধৰণৰ কীট পতংগ তাত বিক্ৰী কৰা হয়। তো ডিচেম্বৰৰ প্ৰথম সপ্তাহত সেইখন বজাৰৰ পৰাই কৰোণা ভাইৰাছৰ উৎপত্তি হৈছিল। তো কৰোণা ভাইৰাছটো প্ৰথমতে কেৱল জীৱ জন্তুৰ গাত পোৱা এটা ভাইৰাছ আছিল। জীৱ জন্তু মানে আমাৰ মানুহৰ আশে পাশে যিবিলাক জীৱ জন্তু থাকে সেইবিলাক জীৱ জন্তুৰ গাত পোৱা ভাইৰাছ নহয়। যিবিলাক জীৱ জন্তু জংঘলৰ মাজত থাকে, যেনে ধৰক বাদুলি, ফেটি সাপ বা তেনেধৰণৰ জীৱ জন্তুৰ বা প্ৰাণীৰ গাত পোৱা ভাইৰাছ আছিল। আৰু চীনৰ বৈজ্ঞানিকসকলে প্ৰথমতে গৱেষণা কৰি কৈছিল যে কৰোণা ভাইৰাছটো বাদুলি আৰু সাপৰ পৰা অহা এবিধ ভাইৰাছ। কিন্তু পিছত পৰ্যায়ক্ৰমে গৱেষণা কৰি তেওঁলোকে গম পালে যে এইটো আচলতে বাদুলি বা সাপৰ পৰা অহা ভাইৰাছ নহয়, এইটোৰ অন্য কিবা এটা কাৰক আছে, মানে অন্য কিবা প্ৰাণীৰ পৰা অহা ভাইৰাছ হয় এইটো। এতিয়ালৈ আমাৰ পৃথিৱীৰ সকলো দেশৰে বিজ্ঞানীসকলে এইটো ভাইৰাছৰ প্ৰতিষেধক উলিওৱাৰ নামত লাগি আছে, কিন্তু আজিলৈকে তেনে কোনো সফলতা তেওঁলোকৰ হাতত লগা নাই। তো মই ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' চাই বা গুগলত চাৰ্চ কৰি এইখিনি কথা গম পালোঁ। তো এইখিনি কথা আপোনালোকৰ লগত জনাবলৈ চেষ্টা কৰিলোঁ। যদি মোৰ কিবা ভুল হৈছে তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু আমাৰ চৰকাৰে যিবিলাক সিদ্ধান্ত লৈছে সেইবিলাক সিদ্ধান্ত যাতে আমি সকলোৱে পালন কৰোঁ, সেইটোৱে আমাৰ দায়িত্ব। কাৰণ দেশখন সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ ৰাজ্যখন সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ। 21 দিন ঘৰৰ ভিতৰত সোমাই থকাটো কাৰো বাবে ইমান সহজ নহয়, কিন্তু আমাৰ এই 21 দিনত আমাৰ ভাৰতবৰ্ষৰ ভৱিষ্যত জড়িত হৈছে, আমাৰ অসমৰ ভৱিষ্যত জড়িত হৈছে, আমাৰ সকলোৰে ভৱিষ্যত এই 21 দিনতেই জড়িত হৈ আছে। তো যিহেতু আমাৰ অসমত এতিয়ালৈকে কৰোণা পজিটিভ কেছ পোৱা নাই, তো আমি চেষ্টা কৰা উচিত যাতে ভৱিষ্যতেও এই বেমাৰটো আমাৰ অসমত প্ৰৱেশ নকৰে আৰু আমাৰ অসমখন যাতে সুৰক্ষিত হৈ থাকে, তাৰ বাবে আমি সকলোৱে যত্নপৰ হোৱাটো উচিত। তো অসম চৰকাৰে ভাৰত চৰকাৰ বা অসম চৰকাৰে যিবিলাক পদক্ষেপ লৈছে তাত আমি সকলোৱে সঁহাৰি জনোৱাটো উচিত। তো 21 দিন ঘৰৰ ভিতৰতে থাকক। চৰকাৰেও আমাৰ ভালৰ কথা চিন্তা কৰি এইবোৰ কৰিছে, চৰকাৰৰ কথাত আমি সঁহাৰি জনোৱাটো উচিত। তো এই মহামাৰীটো সোনকালে নিৰ্মূল হওক, পৃথিৱীৰ সকলো মানুহ যাতে সুৰক্ষিত থাকে, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু যাতে ভৱিষ্যতেও পৃথিৱী এনেকুৱা ধৰণৰ বেমাৰৰ সন্মুখীন নহয়, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। তো মই এইটো ফাৰ্ষ্ট মোৰ ভিডিঅ', তো ভুল হ'ব পাৰে, তো ভুলবিলাকক আপোনালোকে নিজৰ বুলি ভাবি যেন ক্ষমা কৰি দিয়ে। তো আপোনালোকৰ পৰা যদি সঁহাৰি পাওঁ তেন্তে হ'লে পিছতো এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আজিলৈ এইখিনিতে সামৰিলোঁ। জয় অসম, ভাৰত মাতা কি জয়।